ভাল লাগিছে তোমাৰ এইটো কিতাপ Really? Oh, habis mau biar halai foto dong. ৰাধা তুমি যি যি কৈছা সকলোবোৰ মই মানি লৈছো হাউচ বা ইয়েছ নাই লাষ্ট ডে নহয় আৰু এদিন আহিব এইখন ঘৰত লাষ্ট বা ফেচ কেয়াৰ কৰা নেকি আজিকালি Hello friends, welcome back to my YouTube channel Budhin Entertainment. পুনৰ স্বাগতম জনাইছো এটা নতুন বিহাইণ্ড দ্য সিন ভিডিঅ লৈ আমি ময়ূৰপংখীৰ শ্বুটিং কৰি আছো একদম শেষৰ ফালে পাইছো আমাৰ আৰু বেছি শ্বুটিং নাই খুব কম দিনৰ ভিতৰত আমাৰ শ্বুটিং শেষ হ'ব তো আপোনালোকে ময়ূৰপংখী চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু আজি এটা বিহাইণ্ড দ্য সিন দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে মই আছো এতিয়া ৰাধাৰ বাপেকৰ ঘৰত মানে লক্ষ্মণ হাউচ চাই থাকিব ভিডিঅ'টো শেষলৈকে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ফুল ডেডিকেশ্যন একো নাই মই বেয়া পোৱা নাই আহা ভাল লাগিছে তোমাৰ এইটো কিতাপত Really? Oh, habis mau biar halai foto dong. ভাল লাগিছে যোৱা কষ্টিউমটো কৰি লোৱা কষ্টিউম ফ্ৰেছ ঘৰত আছা দেই ৰাধা তুমি যি যি কৈছা সকলোবোৰ মই মানি লৈছো সকলোবোৰ মই মানি লৈছো তাৰ মুভ চিন্তা কৰিছে ৰখি আছে ৰাধাই কি ক'ব তাই নিজে চিন্তা কৰি ডিচিজন এটা লৈ কিনে ক'ব সকলো ৰিয়েকশ্যন সকলো আঁচনি তাৰপিছত ৰাধা উঠি কিনে গুচি যাব গুচি গ'ল থিয়েটাৰ চাব প্ৰথমে পাছত প্ৰথমে বাইদেউ গুচি গ'ল তাৰ পিছে থিয়েটাৰ আপোনাৰ থাকি গ'ল থাকি থিয়েটাৰ লাষ্ট ৰিয়েকশ্যন তোক যদি ভাল অমা কি হৈছে কিয় নাই কান্দি আছে লাঞ্চ ব্ৰেক খানাটো খাই লওঁ সহ্য কৰিব নোৱাৰে তেতিয়া কি হ'ব আৰু মোৰ সন্তানটো জন্ম হোৱাৰ আগতে এই খেলিমেলিবোৰ মীমাংসা হোৱাটো মই বিচাৰোঁ মোৰ সন্তানটোক মই অশান্তি পৰিৱেশত জন্ম দিব বিচৰা নাই আচ্ছা তাৰমানে কি হ'ল তাই বেয়া সময়খিনি আমি তাইৰ লগত থাকিব লাগিছিল কিন্তু দেউতাই কি কৰিল লাজ পাইছে বাইদেৱে তাতে আজ পাতা চালানা নিজৰ ভৰি স্বীকাৰ কৰি লৈছে আমাৰ আজি এখন ঘৰত লাষ্ট চিন শ্বুটিং কৰি আছো লক্ষ্মণ হাউচ বা ইয়েছ নাই লাষ্ট ডে নহয় আৰু এদিন আহিব এইখন ঘৰত লাষ্ট ত' লাষ্ট চিন এতিয়া আমাৰ 9টা বাজিলে ত' আমি শ্বুটিং কৰি আছো কি কৰি থাকে বাৰু একো নাই দিয়া কেপচাৰ হৈ গৈছে শ্বুটিং কৰি আছো আমি বা ফেচ কেয়াৰ কৰা নেকি আজিকালি ফাইনেলি আমাৰ ইয়াতে শ্বুটিং কমপ্লিট হৈ গ'ল তো আমি এতিয়া ঘৰ যাব ওলাইছো
তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং বাই বাই পেক আপ যাওঁ না ভিডিঅ'কা বাই বাই তাই আজি মোৰ লগতে আহিলে এতিয়া তাইক মই নমাই দিলোঁ এতিয়া যদি তাই ক'ৰবাত ঘৰ গৈ নাপায় ৰেছপনচিবিলিটি পায়